ফ্লিপকাৰ্টৰ পৰা মই অনুপ কথা পাতি আছো হয় 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 অনুজ স্যাৰ মোৰ নাম নয়নজ্যোতি ফুকন মই এটা বেগ অৰ্ডাৰ কৰিছিলোঁ বেগটো কোন তাৰিখে পাবহি মোৰ ইয়াত শ্ব' কৰা নাই তো কিমান তাৰিখে পাবহি বেগটো হয় মিস্টাৰ নয়ন মই এবাৰ চেক কৰি জনাই দি আছো আপোনাৰ কনচাৰ্নটো নিশ্চয় বুজিব পাৰিছো হয় চেক হয় কৰি জনাই দি আছো হয় হয় ধন্যবাদ ধন্যবাদ ফ্লিপকাৰ্ট কাষ্টমাৰ কেয়াৰ লগত কেনেকৈ আপুনি কথা পাতিব পাৰিব বা আপুনি নাম্বাৰ ক'ত পাব চৰি নাম্বাৰটো আপুনি নাপায় আপোনাৰ ফোনলৈ ফ্লিপকাৰ্টৰ পৰা ফোন আহিব জাষ্ট তাৰ বাবে আপুনি ফাৰ্ষ্ট অৰ্ডাৰ কৰিবলৈ যোনটো বস্তু আপুনি অৰ্ডাৰ কৰিছিলে সেই বস্তুটোৰ তাত মাই অৰ্ডাৰ্ছত গৈ পেলাই আপুনি এটা SMS কৰিব লাগিব হাই আই ৱেণ্ট টু কল তো বলক কেনেকৈ SMS কৰে ক'ত যাব লাগে দেখুৱাই আছোঁ ফ্লিপকাৰ্টত প্ৰেছ কৰিব ফ্লিপকাৰ্টত প্ৰেছ কৰাৰ পিছত আপুনি তলত এইফালে দেখিবলৈ পাইছে একাউণ্ট মই প্ৰথমৰ পৰা দেখুৱাই দিছোঁ ঠিক আছে একাউণ্টত প্ৰেছ কৰক তো একাউণ্টত প্ৰেছ কৰিব একাউণ্টত প্ৰেছ কৰাৰ পিছত আপুনি যোনটো বস্তু অৰ্ডাৰ কৰিছিলে তাৰ বিষয়েতো আপুনি সুধিব ন তো তাৰ কাৰণে আপুনি অৰ্ডাৰ্ছত যাওক তো অৰ্ডাৰ্ছত মই প্ৰেছ কৰিলোঁ ইয়াতে প্ৰেছ কৰাৰ পিছত এতিয়া মই এটা বেগ অৰ্ডাৰ কৰিছিলোঁ ঠিক আছে এটা চুইটকেছ অৰ্ডাৰ কৰিছিলোঁ তো মই ইয়াতে প্ৰেছ কৰি দিম তো ইয়াতে মই প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত ইয়াত দেখিবলৈ পাব তলৰ ফালে স্ক্ৰল কৰক এনেকৈ স্ক্ৰল কৰাৰ পিছত দেখিবলৈ পাইছে চাট উইথ আজ তো আপুনি চাট যোনটো চাট উইথ আজ আছে আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক ইয়াতে প্ৰেছ কৰাৰ পিছত ইয়াত আপুনি এনেকুৱা ধৰণৰ দেখিবলৈ পাব কিছুমান SMS তেওঁলোকৰ ফালৰ পৰা দিছে মানে কুৱেশ্যন দিছে আপুনি ইয়াৰো দিব পাৰে কিন্তু ইয়াৰ নিদি আপুনি ডাইৰেক্ট আপুনি লিখি দিয়ক মানে নাম্বাৰ যিহেতু আপুনি কল কৰিব বিচাৰে কথা পাতিব বিচাৰে কাষ্টমাৰ কেয়াৰ লগত তো আপুনি লিখি দিয়ক হাই আই ৱান্ট টু কল হাই আই ৱান্ট টু কল CALL কল লিখি পেলাই বছ এনেকৈ সেন্ড কৰি দিয়ক সেন্ড কৰি দিয়াৰ পিছত দেখিছে ইয়াত লিখিছে চিয়'ৰ হাউ উইড ইউ লাইক টু কণ্টেক্ট আছ ৰিকুৱেষ্ট এ কল তো আপুনি ৰিকুৱেষ্ট এ কল অপশ্যনত প্ৰেছ কৰি দিয়ক ৰিকুৱেষ্ট এ কল অপশ্যনত প্ৰেছ কৰা দিয়াৰ পিছত দিছে চিয়'ৰ টু কানেক্ট টু UD ৰাইট কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ প্লিজ টেল মি ইয়ৰ পাৰফেক্ট লেংগুৱেজ তো আপোনাৰ ভাষা কোনটো আপুনি কোনটো ভাষাত মানে আপুনি কমফৰ্টেবল হ'ব যোনটো ভাষাত আপুনি কথা পাতিব পাৰিব কাষ্টমাৰ কেয়াৰ লগত ধুনীয়া আছে তো আপুনি হিন্দী ইংলিছ তেলেগু বেংগলী তামিল কি আছে লৈ ল'ব মই আছামিছত কমফৰ্টেবল তো মই আছামিছত প্ৰেছ কৰি দিলোঁ ঠিক আছে আছামিজ প্ৰেছ কৰিলোঁ ইয়াৰ ভিতৰত দিছে এতিয়া আপোনাৰ নাম্বাৰ এই দুটা নাম্বাৰৰ ভিতৰত কোনটো নাম্বাৰত আপোনাৰ কাষ্টমাৰ কেয়াৰে ফ্লিপকাৰ্টৰ পৰা ফোন কৰাটো আপুনি বিচাৰে তো মই 9707214960 এই নাম্বাৰটোলৈ কল কৰাটো মই বিচাৰোঁ গতিকে এই নাম্বাৰটো মই ইয়াতে প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰি দিয়াৰ পিছত আপোনাৰ 2-3 মিনিটৰ ভিতৰত এটা কল আহিব মই আপোনালোকক একজেক্টলি লাইভ দেখুৱাই আছোঁ কেনেকৈ ফোন আহিব তো 1 মিনিট 2 মিনিটৰ ভিতৰত আহি যায় মিনিমাম বেছি টাইম নলগায় তো আপোনালোকে এনেকৈ যিকোনো আপোনালোকে অৰ্ডাৰ কৰা বস্তু তো ফোন আহিছে বন্ধুসকল মই আপোনালোকক শুনাই দিছোঁ এবাৰ হেল্ল' আপোনাৰ অনুৰোধৰ ভিত্তিত ফ্লিপকাৰ্টৰ ফালৰ পৰা আমি কল কৰিছো আমাৰ গ্ৰাহক সেৱা বিষয়াই শীঘ্ৰেই আপোনাৰ লগত কথা পাতিব অনুগ্ৰহ কৰি খন্তেক অপেক্ষা কৰক হেল্ল' নমস্কাৰ ফ্লিপকাৰ্টৰ পৰা মই অনুপ কথা পাতি আছো হয় 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 অনুজ স্যাৰ মোৰ নাম নয়নজ্যোতি ফুকন মই এটা বেগ অৰ্ডাৰ কৰিছিলোঁ বেগটো কোন তাৰিখে পাবহি মোৰ ইয়াত শ্ব' কৰা নাই তো কিমান তাৰিখে পাবহি বেগটো হয় মিস্টাৰ নয়ন মই এবাৰ চেক কৰি জনাই দি আছো আপোনাৰ কনচাৰ্নটো নিশ্চয় বুজিব পাৰিছো হয় চেক হয় কৰি জনাই দি আছো হয় হয় ধন্যবাদ হয় এইটো এটা সুটকেছ অৰ্ডাৰ কৰিছিলে আপুনি হয় হয় মই এটা চুইটকেছ অৰ্ডাৰ কৰিছিলোঁ জাষ্ট তো ইয়াত দেখুওৱা নাই মানে মোৰ ভাগৰ একাউণ্টত হয় সুটকেছটো দেখিব পাৰিছো স্যাৰ হয় এটো 21 ডিসেম্বৰ অথবা তাৰ আগে আগে প্ৰডাক্টটো ডেলিভাৰ হ'ব 21 ডিচেম্বৰ হয় হয় 21 ডিসেম্বৰ ধন্যবাদ স্যাৰ মই এইটোৱে জানিবৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ হয় আৰু ইয়াৰ যোনটো টাইমিং হ'ব এটো ৰাতিপুৱা 8 AM টু সন্ধিয়া 7:55 PM লকে ইয়াৰ এটা সময়সীমা থাকিব তাৰ মাজতে প্ৰডাক্টটো ডেলিভাৰ কৰিব মৰ্নিং 8 AM তাৰ পিছত আৰু 7:55 ৰ ভিতৰতে মোৰ অৰ্ডাৰটো আহি যাব ন মানে যোনটো মোৰ প্ৰডাক্ট ধন্যবাদ স্যাৰ 8টা বজাৰ পৰা ৰাতি 7:55 লৈকে হয় হয় স্যাৰ ধন্যবাদ স্যাৰ আৰু জনাব বিচাৰিছো যেতিয়া প্ৰডাক্টটো আউট ফৰ ডেলিভাৰী হ'ব হয় সেইদিনাখনি আপোনাৰ তাত এটা SMS আহিব যে উইচমাষ্টাৰৰ নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰটোত আপুনি কন্টেক্ট কৰি পেলাই তেখেতৰ লগত এবাৰ যোগাযোগ কৰিব পাৰিব ধন্যবাদ স্যাৰ বস ইমানে মোক জানকাৰী লাগিছিলে মানে ঠিক আছে স্যাৰ ধন্যবাদ অলৰাইট আৰু এটা ইনফৰমেশন দিব বিচাৰিছো স্যাৰ হয় কক এই যেতিয়া উইচমাষ্টাৰ সকলে কল কৰে তেখেতৰ নাম্বাৰটো হয়তো স্পেম কল হিচাপে আহিব পাৰে হেতু এবাৰ চেক কৰি ল'ব হয় স্যাৰ কিন্তু প্ৰডাক্ট আপুনি অৰ্ডাৰ দিছে হয় এই প্ৰডাক্টত ওপেন বক্স ডেলিভাৰী अवेलेबल আছে ওপেন বক্স ডেলিভাৰী এভেইলেবল আছে ন মই মানে বস্তুটো ডেলিভাৰী লোৱাৰ আগতে চেক কৰি চাব পাৰিম নহয় জানো ক'ৰবাত টোটা ভঙা চিঙা কিবা আছে নেকি
হয় হয় কাৰেক্ট স্যার ধন্যবাদ ধন্যবাদ স্যার কি কিবা ভাঙা আছে নেকি বা ডিফারেন্ট কালার ডিফারেন্ট মডেল বা মিসিং আহিছে নেকি এইখিনি ডিটেইলছ আপুনি চেক কৰি পেলাই স্যাটিসফাইড যেতিয়া হ'ব তেতিয়া আপুনি ওটিপি টো শেয়াৰ কৰিব পাৰিব ইয়াৰ বাহিৰে আৰু কিবা জানিব বিচাৰিছে নাই 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 স্যাৰ বৰ্তমান মই এইখিনিমান আপোনাৰ মানে এইখিনিয়ে জানিবৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ হয় আৰু এইখিনি কমপ্লিট ডিটেইলছ খিনি আপুনি ইয়াত কমপ্লিট ট্ৰেক কৰি থাকিব পাৰিব ফ্লিপকাৰ্ট এপ্লিকেশনত ইয়াৰ আপডেট খিনি আহি থাকিব লগতে ecardlogistic.com এটা ৱেবছাইট আছে তাতে আপুনি ট্ৰেকিং নাম্বাৰটো ফ্লিপকাৰ্ট এপ্লিকেশনৰ পৰা কপি কৰি তাতে যেতিয়া ট্ৰেক আইডি পেষ্ট কৰিব কমপ্লিট ডিটেইলছ খিনি সেভ হোৱাৰ পিছত তাতে শো হ'ব স্যাৰ ওকে ওকে স্যাৰ ওকে মানে লাইভ ট্ৰেকিং কৰিব পাৰিব আপুনি ওকে ওকে স্যাৰ ওকে অলৰাইট ওকে আৰু আপোনাৰ ইমেইল আইডিটো আপডেট নাই ফ্লিপকাৰ্ট এপ্লিকেশনত গৈ পেলাই আপুনি ইমেইল আইডিটো আপডেট কৰি ল'ব ধন্যবাদ স্যাৰ ধন্যবাদ ধন্যবাদ ফ্লিপকাৰ্টত শ্বপিং কৰাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো থেংক ইউ ৱেলকাম তো দেখিলে বন্ধুসকল এনেকৈ মই ফোন কৰিলোঁ যদিও মই এতিয়া অৰ্ডাৰটো লগালগ কেনচেল কৰি দিম মই আপোনালোকক দেখুৱাবৰ কাৰণে এইটো বেগটো অৰ্ডাৰ কৰিছিলোঁ সকলোখিনি মানে কৈ দিব আপোনাক কেতিয়া আহি পাব কিমান টাইমত আহি পাব চব কৈ দিব তো গতিকে আপোনালোকে এনেকৈ যিকোনো এটা বস্তু অৰ্ডাৰ কৰাৰ লগে লগে আপুনি যদি বিচাৰে যে ফ্লিপকাৰ্টৰ পৰা ইমান দিন হ'ল অহা নাই কিয় অহা নাই তো আপুনি তেনেকৈ বস্তুটো অৰ্ডাৰ কৰি ল'ব পাৰিব তো আশা ৰাখিলোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ ধন্যবাদ